BPFनि गागि सोद्रोमा CWCनि सोद्रोमा बाबलु शर्माया BPF नागारबाय। क'क्राझार सहरनि सुभाष पल्लनि थागिबि BPF दोलोनि CWCनि सोद्रोमा बाबलु शर्मा एबा भरत शर्माया BPF दोलोनिफ्राय रिजाइनेसन होबाय। थांनाय बावैसो सान सिगां हिन्दु सनातन धोरोम आरो गान्धी नखरनि सोद्रोमाफोरनि सायाव खौरांगिरि मेल खुंनायनि हेंथायै BPF दोलोआ दुखु मोनना बाबलु शर्माखौ BPF दोलोनिफ्राय जेबो जाहोन गैयालासेनो एरख'यो होननानै खौरांगिरि मेलनि गेजेरजों रोखा बुंथियो बाबलु शर्माया। बाबलु शर्माया बुंबावो दि BPF दोलोआ आंखौ होखारनाय जाथायाव राङारि बेले-बेजे दं होनना BPFनि हेंथायै गोख्रों बिजाथाइ फोरमायदों। কিন্তু ডিসেম্বরলৈকে মই যে তাক আমি সাসপেন্ড কৰিম এডামেন্ট হৈ আছিল তাতে কথা বাৰ্তা যেনেকা আছিল এডামেন্ট তেওঁতে যে সাসপেন্ড কৰিব কৰক মোৰ কোনো আপত্তি মই তেতিয়া ওলাই আহিছোঁ ওলাই আহি মই মোৰ ঘৰৰ পাৰ্টি অফিচ 1 কিলোমিটাৰ নহয় মই ঘৰত আহি পাইছোঁ আহি পাৱাৰ লগে লগে মই মোৰ মোবাইলত আমাৰ জেনেৰেল সেক্ৰেটাৰী BPF সেন্ট্রাল কমিটিৰ তাৰ আমি এটা মেছেজ পালোঁ তাতে হি মোক সাসপেনশন লেটাৰ পঠালে সাসপেনশন লেটাৰত কি লিখিছে ইউ আৰ সাসপেন্ডেড from BPF primary member and CWC member from 21/9/2023 without any show cause মোক কেনেকা সাসপেন্ড কৰিব পাৰে পাৰ্টিৰ কিবা ৰুল ৰেগুলেশন গাইডলাইন তো থাকিব কোনবা এটা সেন্ট্রাল লিডাৰক সাসপেন্ড কৰিব গলে তাক show cause দিব লাগা হয় show cause না দি পেলাই মোক ডাইৰেক্ট সাসপেন্ড কৰিলে within 15 minutes মই লেটাৰটো পালো মই লেটাৰটো পাই মই ঠিক আছে সাসপেন্ড কৰিলে কিন্তু তাত কোনো ডেট মেনশন নাই মোক 1 মাহ 2 মাহ বা 6 মাহ বা একদিন তার কারণে সাসপেন্ড কৰিলে দ্যাট মিন্স তাতে মোক পার্মানেন্টলি সাসপেন্ড কৰিলে তাত কিন্তু কোনো মেনশন নাই লেটাৰটো আপোনাক মই লাগিলে হোৱাটছআপত ফৰৱাৰ্ড কৰি দিম তেওঁতে আপোনালোকে পাইছে লেটাৰটো তাতে কোনো মেনশন নাই ডেট মই কলো ঠিক আছে যেতিয়া সাসপেন্ড কৰিলেই কোনো অসুবিধা নাই মই চুপচাপ বহি আছো ইমান দিন মোৰো এটা প্ৰবলেম হৈ আছিল কাৰণ যি হিচাপত ডিস্ট্ৰিক্ট প্ৰেসিডেন্টে মোক 40-50 জনৰ ভিতৰত ৱাৰ্নিং দিছিলে তেতিয়া অলপ মোৰো ভয় আছিল যদি কিবা হয় কাৰণ মোৰ আৰু মোৰ ফ্যামিলি লাইফ ৰিস্ক হৈছে আমি আজিও ভাবো মোৰ আৰু মোৰ ফ্যামিলি লাইফ ৰিস্কত আছে কাৰণ যেনেকা ৱাৰ্ডিং তাত ইউজ হৈছে মিটিংত আঙ্গুল উঠাই কথা পাতা হৈছে এটো ভদ্ৰ সমাজত আমি নিবিচাৰো তেওঁতো মোৰ লগত যেনেকা মিসবিহেভ কৰিছে মোক পছন্দ হোৱা নাই মই বিৰাট দুঃখিত হৈছো মোৰ ফ্যামিলি তাৰ পিছত ৰাজস্থান গুচি গ'ল মোৰ ফ্যামিলি যোৱাকালি আহি পাইছে তাৰ পিছত মোৰ লৰাৰ মেছেজে মোক ক'লে আপুনি এনেকা চুপচাপ বহি থাকিলে নহব কাৰণ আপোনাক অপমানিত কৰিছে আপুনি এটলিষ্ট আপোনাৰ ভিউটো আপুনি প্ৰেছত বা পাব্লিকক জনাব লাগে আৰু মোৰ এই মেটাৰটো এটলিষ্ট BPF পাৰ্টিৰ লিডাৰশ্বিপ BPF ওয়ার্কার আৰু BPF ৰ ৱেল উইচাৰ জানিব লাগে যে পাৰ্টিৰ ভিতৰত কি চলি আছে পাৰ্টিৰ লিডাৰ বা পাৰ্টিৰ ওয়ার্কাৰৰ লগত কেনেকা বিহেভ হৈ আছে এই বিহেভটো মই সহ্য কৰিছো তাৰ কাৰণে মই যোৱাকালি ৰাতি 9টা মানত মই ৰিজাইন কৰিলো পাৰ্টি এই ৰিজিগনেশ্যনটো মই কালি ৰাতি প্ৰেসিডেন্ট আৰু মনেশ্বৰ ব্ৰহ্ম আমাৰ জেনেৰেল সেক্ৰেটাৰী আৰু অফিস সেক্ৰেটাৰী তাক পঠাই দিয়া হৈছে আমাক হোৱাটছআপত সাসপেনশন দিছে মই হোৱাটছআপতে পঠাইছো মই কিন্তু হাৰ্ড কপি তেওঁতক দিয়া নাই মইও আজিলৈকে হাৰ্ড কপি পোৱা নাই সাসপেনশনৰ তাৰ পিছত কি হ'ল যেতিয়া মোক সাসপেনশনৰ কথাটো কোৱাৰ পিছতে আমাৰ বেংগলী সেলৰ সেন্ট্রাল প্ৰেসিডেন্ট থিয় হ'ল হি মোক এতিয়া জ্ঞান দিব ওলাইছে যে গান্ধী ফ্যামিলি কোন আপনি গান্ধী ফ্যামিলিক চিনি পায় গান্ধী ফ্যামিলি আজি নেহৰু গান্ধী ফ্যামিলি যদি না থাকিল হয় কংগ্ৰেছ না থাকিল হয় আপুনি এই জমিত থিয় হোৱাৰ আপোনাৰ ক্যাপাসিটি না আছিল দ্যাট মিন্স কি আমাৰ ভাৰতবৰ্ষটো কি গান্ধী ফ্যামিলিৰ কৰ্জদাৰ হৈছে না তেহঁতৰ কাৰণে আমি জীয়াই আছো ইয়াত আমি জীয়াই আছো মহাত্মা গান্ধীৰ কাৰণে আমি জীয়াই আছো ভাৰতবৰ্ষৰ কাৰণে আমি কিন্তু কোনো পার্টিকুলার মানুহৰ কাৰণে বা কোনো ফ্যামিলিৰ কাৰণে জীয়াই নাই আমি ইয়াত থিয় হৈছো আমি জন্ম লৈছো ইয়াত কিয় থিয় হ'ব নোৱাৰিম আমি তেহঁতৰ ৱাৰ্ডিং এনেকা হৈছে তেতিয়া মই চিন্তা কৰিলো যেটো ডিস্ট্ৰিক্ট প্ৰেসিডেন্টে ক'লে যে ৰাহুল গান্ধী বা তেহঁতৰ এগেইনষ্টত কোৱাটো আৰু এই সান্নাল মিস্টার সান্নাল সেন্ট্রাল প্রেসিডেন্ট বেঙ্গলি সেল তেতিয়া অলপ সন্দেহ হ'ল যে কংগ্ৰেছৰ লগত BPFৰ কিবা আন্ডাৰষ্টেণ্ডিং চলি আছে নেকি কাৰণ আজিলৈকে তো মই তেনেকা দেখা নাই কাৰণ হাগ্ৰামা ছাৰেও কেতিয়াও কোৱা নাই যে আমি কংগ্ৰেছৰ লগত গৈ আছো বা কংগ্ৰেছৰ লগত সব সময় কৈছে আমি অকলে খেলিম যদি অকলে খেলে মই গান্ধী ফ্যামিলিৰ এগেইনষ্টত কোৱা নাই মই জাস্ট এটা
কুৱেশ্যনে এৰাইজ কৰিছোঁ ৱাই দে মানে ইউজ টাইটেল অফ গান্ধী ইন প্লেচ অফ খান। মই আদাৰ্ছ একো কোৱা নাই, গালি পাৰা নাই। তাৰপিছত এটা কথা আৰু হ'ল, এইটো চিন্তা কৰাৰ পিছত ইয়াত এটা ডাঙৰ কুৱেশ্যন আছে। ডাঙৰ কুৱেশ্যনটো হ'ল, মই BPF-ৰ কিছুমান লিডাৰৰ পৰা লাখ লাখ টকা পাওঁ। সেই লাখ লাখ টকা মই বছৰকে বছৰ হৈ গ'ল মানে বিচাৰিলেও ৰিটাৰ্ণ নাপাওঁ। এইটো কি হৈছে, কিছুদিন আগত যেতিয়া চেলবিলাক ফৰ্মেশ্যন হৈ আছিল, আপোনালোকে জানে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ব্লকৰ 2টা চেল ফৰ্মেশ্যন হৈ আছিল। তেতিয়া এদিন ৰাতি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে মোক ৰাতি 10টাত ফোন কৰিলে, কয় শৰ্মা আপুনি কালি 2টা চেল ফৰ্মেশ্যন হ'ব, ওই 2টা চেলৰ খৰচাটো আপোনাক দিব লাগে। মই তেতিয়া কৈছোঁ ছাৰ এইটোতো মোৰ দ্বাৰা এতিয়া সম্ভৱ নহয়, কাৰণ 2 মাহ 3 মাহ আগতে মই কোকৰাঝাৰ টাউন প্ৰগ্ৰামত 4 লাখ টকা মই খৰচা কৰিছোঁ। এতিয়াতো মোৰ হাতত পইচা নাই, মই দিব নোৱাৰোঁ। সি মোৰ ওপৰত খং কৰিলে। এই তেওঁতে এটা কনস্পিৰেচি কৰি পেলাই এইটো কামটো কৰিছে। এইটো টোটাল কনস্পিৰেচি মোৰ এগেইনষ্টত। এতিয়া এনেকুৱা কুৱেশ্যন উৰাই আছে যে মোক ছাছপেণ্ড কৰাটো পইচাৰ মেটাৰ হয়। ইয়াত এনেকুৱা হ'ব পাৰে এই মানুহ যিবিলাকৰ পৰা মই পইচা পাওঁ তেওঁতে মোৰ এগেইনষ্টত কনস্পিৰেচি কৰি এই কামটো কৰিছে। নহ'লে এই এটা সৰু মেটাৰ, মই এটা কুৱেশ্যনহে এৰাইজ কৰিছোঁ, মই কাক গালি পাৰা নাই। মোক ছাছপেণ্ড কৰিব লগা হৈছে উইদাউট এনি চকজ। এইটো এটা আশ্চৰ্যৰ কথাৰ। এইটো মই কৈ দিওঁ, আজি মই পাৰ্টি এৰিছোঁ, আপোনালোকে চাই থাকক অহা দিনত কিমান মানুহে এই বিহেভিয়াৰবিলাকৰ কাৰণে কিমান মানুহে পাৰ্টি এৰি দিয়ে। এই বিহেভিয়াৰৰ কাৰণে পাৰ্টি নীতিকে, এই বিহেভিয়াৰৰ কাৰণে এতিয়া এনেকুৱা হ'ব যে হাগ্ৰামা ছাৰো মানে চিন্তা কৰিব লগা আছে যে এইবিলাক মানুহৰ কাৰণে পাৰ্টিটো ধ্বংস হ'ব, ল'ব লগা। এইটো আমাক প্ৰেচিডেণ্টে কৈছে। তেতিয়াহ'লে মই আৰু প্ৰেচিডেণ্টত কথা পাতিতো কোনো লাভ নাই। যেতিয়া প্ৰেচিডেণ্টে অৰ্ডাৰ দিছে, কিন্তু মই আজিও হাগ্ৰামা ছাৰক সন্মান কৰোঁ আৰু কৰি থাকিম। কাৰণ মই যিমান জানো হাগ্ৰামা ছাৰে ইমান হাৰ্ড ডিচিশ্যন লোৱা হয়তো নকৰিলে, কিন্তু কিছুমান মানুহে তাক ছাৰক মিছগাইড কৰিছে। এতিয়ালৈকে বন্ধু মই কোনো ডিচিশ্যন লোৱা নাই, কাৰণ এটা ৰাস্তা বন্ধ হ'লে 10টা ৰাস্তা খুলি যায়, আপোনালোকেও জানে ভালকৈ। আৰু যদি পলিটিক্স কৰিব লগা আছে তেতিয়া আগত কিবা নকৰি চিন্তা কৰিবই লাগিব। কিন্তু বৰ্তমানত মই এতিয়াও কোনোবা পাৰ্টি বা BJP, UPPL, কংগ্ৰেছ বা কোনোবা দলত যাম, এইটো মই এতিয়াও চিন্তা কৰা নাই। কিন্তু অহা পূজা বা দেৱালীৰ পিছত যদি তেনেকৈ চিচুৱেশ্যন কিবা থাকে তেতিয়াহ'লে কিবা এটা চিন্তা কৰিব পাৰিম। কিন্তু ডিচেম্বৰলৈকে মই এতিয়া মই এতিয়া ফেমিলিক সময় দিম, কাৰণ পূজা আহিছে, দেৱালী আছে, আমাৰ ডাঙৰ পৰ্ব। এই সময়ত মই কোনো পলিটিক্সত সোমাব বিচৰা নাই, মই ফেমিলিক সময় দিম। নিৰ্বাচনৰ বছৰ আপুনি যেতিয়া হাগ্ৰামা মহিলাৰে আকলৈ যাব নেকি আপোনাৰ? নাই, মোৰ আৰু মই ক্লিয়াৰ মোৰ হেৰিত ৰেজিগনেশ্যনত ক্লিয়াৰ লিখি দিছোঁ, আই ফিল দেট আই এম নট এবল টু ৱৰ্ক উইথ দ্য পাৰ্টি। কাৰণ যি মানুহবিলাকে যেনেকৈ বিহেভ কৰি আছে এইটো এটা বিৰাট চিৰিয়াছ মেটাৰ, এইটো সৰু সুৰা মেটাৰ নহয়। মোক ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে ডাইৰেক্ট ৱাৰ্ণিং দিছে, আঙুল তুলি কথা কৈছে মোৰ ওপৰত। আপোনালোকে জানে কোন। ইয়াতে আৰু এটা কথা আছে, হাগ্ৰামা ছাৰ কিন্তু এইটো নাজানে যে আমাৰ কিছু লিডাৰে পইচাৰ কাৰণে পাৰ্টি ৱৰ্কাৰক হেৰেছ কৰি আছে। এইটো মই জোৰ দি ক'ব পাৰিম, কাৰণ এইটো মই ফেচ কৰিছোঁ, আদাৰ মানুহ ফেচ কৰা নাই, এইটো কি গেৰেণ্টি আছে। এই টকাটো আজিৰ নহয় বন্ধু, এই টকাটো আপোনালোকে জানে মোদী আহিছিল কোকৰাঝাৰত, আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ, এই BTR ৰেকৰ্ড হোৱাৰ পিছত এই সময়ত হাগ্ৰামা ছাৰৰ ইনষ্ট্ৰাকশ্যনৰ মতে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে ফ্লেগ বনাইছিল। আপোনালোকে ভালকৈ জানে এইটো। এই ফ্লেগৰ সময়ত যিমান ফ্লেগ বনোৱা হৈছিল তাত 50% টকাও আমি পোৱা নাই। মোক অৰ্ডাৰ দিছিল, কিন্তু অৰ্ডাৰটো মোক কৈছিল আপুনি বনাই দিয়ক, মই বনাই দিছোঁ, কিন্তু ৰেট চেট চবে ফাইনেল কৰিছে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে। ইয়াতে মোৰ কমিশ্যন বা মোৰ পইচা খোৱাৰ কোনো হেৰি নাছিল, ডাইৰেক্ট মানুহৰ লগত তাৰ কথা পাতাই দিছিলোঁ, যি বনাব সিহঁতৰ লগত ছাৰে ৰেট কৰিছে। এই পইচাটো মই জানা মতে হাগ্ৰামা ছাৰে ফুল পে'মেণ্ট কৰিছিল। এই পইচাটো আচল জেগাত গৈ পোৱা নাই। এই পইচাটো মই ইণ্টাৰেষ্টত উঠাই পেলাই মই এতিয়া মোৰ জমি বেচিছোঁ। আপোনালোকে জানে মোৰ চিনেমা হলৰ লেণ্ডটো মই বেচিছোঁ। এই লেণ্ডটো বেচাৰ পিছত এই পইচাটো মই তেওঁক ৰিটাৰ্ণ কৰিছোঁ। 4% ইণ্টাৰেষ্টত মই পইচা লৈ এইটো পে'মেণ্ট কৰিছোঁ। এতিয়া আপুনি চাই লওক, 12 লাখ টকামান আছিল, তাত 4% ইণ্টাৰেষ্ট পাৰ মাহত। মই 3 বছৰ ভুগিছোঁ এইটো।
আপুনি চাওক কিমান বছৰ হ'ল মোদী অহা, যিটো আমাৰ গ্ৰীণফিল্ডত প্ৰগ্ৰাম হ'ল BTR ৰেকৰ্ডৰ পিছত এইটো তাকে আপুনি ক'ব কংগ্ৰেছৰ লগত কিবা ইণ্ডিয়াৰ লগত নতুন পাৰ্টিৰ লগত কিবা সামিল হৈছে নেকি নাজানো। না মই এইটো নাজানো, কিন্তু যেনেকুৱা ৱাৰ্ডিং তাত ইউজ হৈছে, মানে ইমান প্ৰেম গান্ধী ফেমিলি বা কংগ্ৰেছৰ প্ৰতি, আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বা আমাৰ চেলৰ যিটো প্ৰেচিডেণ্ট বেংগলী চেলৰ, এইটো আশ্চৰ্যৰ কথা না যে তেহঁতৰ হৈ থিয় হৈছে মোৰ এগেইনষ্টত, যে আপুনি কংগ্ৰেছৰ এগেইনষ্টত কৈছে। ইমানখিনি এটা ৱাৰ্ডৰ ওপৰত মোৰ ছাছপেনশ্যন কৰাটো কোনো মানুহে আমাৰ পাৰ্টিৰ মেম্বাৰে বিশ্বাস কৰিব পৰা নাই এতিয়াও। তেহঁতে মোক আজিও কুৱেশ্যন কৰে, দাদা আপুনি এনেকুৱা কিবা ক'লে নেকি? মই কৈছোঁ মই কাওক গালি পাৰিছোঁ, আপুনি মোৰ প্ৰেছ মিটটো চাব পাৰে, মই যোৱা প্ৰেছ মিটত একো কোৱা নাই। এতিয়া যদি তেহঁতৰ ভিতৰত কিবা আছে এইটো আপোনালোকে ডাইৰেক্ট সুধিব পাৰে, মইতো ক'ব নোৱাৰিম, কাৰণ মোৰ নলেজত নাই। কাৰণ মই যেতিয়া 19 তাৰিখে হাগ্ৰাম ছাৰ মোৰ লগতেই আছিল তাতে, কিন্তু হাগ্ৰাম ছাৰ নাজানে মই প্ৰেছ মিট কৰিম বুলি। আৰু হাগ্ৰাম ছাৰক ইয়াত মিছগাইড কৰা হৈ আছে একদম 100%, কাৰণ মই পলিটিক্স কৰিছোঁ কোকৰাঝাৰত হাগ্ৰাম ছাৰ, চন্দন ছাৰ আৰু কাম্পা ছাৰৰ কাৰণে। মই এই তিনিজনক বিৰাট ভাল পাওঁ, এই তিনিজনৰ কাৰণে মই BPFত সোমাইছিলোঁ আৰু BPF 20 বছৰ কৰিলোঁ। কিন্তু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ পৰা মই একদিন বিচাৰিছিলোঁ এইটোৰ কাৰণে, মোক একদিন দিয়া নাই, মোক 15 মিনিটো দিয়া নাই। এইটো দুখজনক কথা, মোৰ বিৰাট হাৰ্টত লাগিছে কথাটো, যে মই 20 বছৰ এটা পাৰ্টিক দিলোঁ, পাৰ্টিয়ে মোক একদিন দিব পৰা নাই। ডেট মিনছ তেহঁতে মোৰ এগেইনষ্টত কনস্পিৰেচি কৰি আছে আৰু কিবা। ডেট মিনছ তেহঁতে অলৰেডি ডিচাইডেড, তেহঁতে মোৰ এগেইনষ্টত একশ্যন ল'ব। যদি একশ্যন আপোনালোকে ফাইনেল কৰিছে, তেতিয়াহ'লে মোক পাৰ্টি অফিচত মাতি পেলাই মোক অপমানিত কৰাৰ কোনো যুক্তি নাছিলে। এই 40-50 জনৰ ফ্ৰণ্টত মোক এনেকুৱা আঙুল তুলি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে ৱাৰ্ণিং দিছে, ডাইৰেক্ট ৱাৰ্ণিং দিছে মোক, কয় আপুনি ভাল কৰা নাই এইটো। মই কৈছোঁ মই কি ভাল কৰা নাই, মই মোৰ পাৰ্চনেল ষ্টেটমেণ্টে দিছোঁ। ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আপোনালোকে গম পাই দিছে, নাম লৈ ল'লোঁ, নাম লোৱাৰ কি আছে, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে হ'ব, আপোনালোকে জানে কোন। তেতিয়া মোক একদম ডাইৰেক্ট কৈছে, তই একটা কথা ইয়াত নকবি, তোক ইয়াত তোৰ কথা শুনাৰ কাৰণে আমি তোক মাতা নাই, একদম চুপচাপ বহি থাকিবি। ডেট মিনছ কি? এইটোৰ মিনছ একদম ক্লিয়াৰ, যে তেহঁতে ডিচাইড কৰি বহিছে কি কৰিব লগা আছে, মোক কথা পাতিব নিদিয়ে। মই আৰু একো নক'লোঁ। তেতিয়া মোক ক'লে আমাৰ ইউথৰ ভাইচ প্ৰেচিডেণ্ট বা কিবা হ'ব প্ৰহ্লাদ ব্ৰহ্ম, সি মোক তাক ক'লে দেৰাচতে আপুনি ডিচিশ্যনটো শুনাই দিয়ক। তেতিয়া সি ক'লে দাদা আপোনাক আজিৰ কাৰণে আমি ছাছপেণ্ড কৰিলোঁ টেম্পৰৰী, আজি আৰু কালিৰ ভিতৰত আপুনি, মানে তাৰ আগত দেৰাচত ছাৰে মোক ক'লে, মানে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে, যে আপুনি মাপ খুজিব লাগে এইটোৰ ওপৰত, আমাৰ ফ্ৰণ্টত আৰু মিডিয়াত প্ৰেছ মিট কৰি মাপ খুজিব লাগে যে আপুনি ভুল কৈছে আৰু আপোনাৰ ৱাৰ্ডটো আপুনি ৰিটাৰ্ণ ল'ব লাগে। মইতো জবাব দিবলৈ গৈছোঁ, মোক কৈছে আপুনি একটা কথা ক'ব নালাগে, মই আৰু একো নক'লোঁ। তেতিয়া তাক ক'লে যে আপুনি ডিচিশ্যনটো শুনাই দিয়ক। মোক ক'লে আপোনাক আজিৰ কাৰণে আমি ছাছপেণ্ড কৰিলোঁ, আজি কালিৰ ভিতৰত আপুনি প্ৰেছ মিডিয়াত গৈ এইটো ৱাৰ্ডটো উইথড্ৰ কৰিব লাগে।